নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ অশ্বক্লান্ত দেৱালয়। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত এই তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পাহাৰৰ নামনি ভাগত নাম দেৱালয় কুৰ্মত জনাৰ্দন আৰু পাহাৰৰ ওপৰৰ ভাগত ওপৰ দেৱালয় বিষ্ণু মন্দিৰ। অশ্বক্লান্তৰ অৰ্থ হৈছে অশ্ব মানে ঘোঁৰা আৰু ক্লান্ত মানে জিৰণি লোৱা। কিংবদন্তি অনুসৰি নৰকাসুৰক বধ কৰিবৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই কামৰূপলৈ আহোঁতে এই ঠাইডোখৰ অশ্বৰ বা ঘোঁৰাৰ দ্বাৰা ক্লান্ত হোৱাৰ বাবে এই অঞ্চলটোৰ নাম অশ্বক্লান্ত বা অশ্বক্ৰান্ত হয়। জনশ্ৰুতি অনুসৰি এই অশ্বক্লান্ততেই খোজ পেলাই শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰিছিল আৰু ইয়াতেই তেওঁ অশ্বক্লান্ত হৈ পৰিছিল। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ শিলবোৰত এতিয়াও টিলাবোৰত এতিয়াও অশ্বৰ খুৰাৰ চিহ্ন আছে, বৰ্তমান দেখা যায়। ভগৱান শ্ৰীকৃষ্ণই য'ত ভৰি খোজ পেলাইছিল সেই ঠাইডোখৰৰ নাম বিষ্ণুপদ। পৌৰাণিক শাস্ত্ৰমতে এয়াই অশ্বগয়া আৰু ইয়াতেই মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে পিণ্ডদান কৰা হয়। চত মাহত অশোকাষ্টমী তিথিত ইয়াত স্নান কৰিবৰ বাবে বহু তীৰ্থযাত্ৰী সমাগম দেখা যায়। ১৭২০ চনত আহোম স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰ নিৰ্মাণ কৰিছিল বুলি জনা যায় আৰু এই মন্দিৰ ভাগৰ যুগ যুগ অনুসৰি নামবোৰ বেলেগ বেলেগ। সত্য যুগত পুষ্কৰ, ত্ৰেতা যুগত নমিষাৰণ্য, দ্বাপৰ যুগত কুৰুক্ষেত্ৰ আৰু কলি যুগত অশ্বক্লান্ত। আৰু দুইটা মন্দিৰ মাজতে এটা শিৱলিংগৰ মন্দিৰ আছে। সকলোকে বাই বাই। এতিয়া আকৌ লগ পাম নেক্সট ব্লগত।